বিহু বুলি আজি গগনাৰ ভিডিঅ' এটা লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। গগনা কেনেকৈনো বনায় তাকে দেখাম আজি, দেউতাই বনাব। চাই থাকক ভিডিঅ'টো শেষলৈ। এয়া চাওক পায়সত এনেকৈ কাটি লৈছে, তাৰপিছত এয়া এনেকৈ আৰু কাটি লৈছে, ইয়াৰে ভিতৰত মানে দি দিব। অলপ আগত দেখুৱাই মাজৰ লাঠিটো এনেকৈ চাচি ল'ব ধুনীয়া কৰি। এয়া চাওক এয়া মাজৰ ভাগো এনেকৈ ভালদৰে চাচি অকণমান এনেকৈ চিৰিজ পেপাৰ লগাই দিব। লগাই কিনে বাঁহৰে এনেকৈ পাতলকৈ চাচি ল'ব, অকণমান চাচি কিনে টুকুৰা কৰি গগনাৰ পিছফালে এনেকৈ আঠা লগাই কিনে মাৰি দিলে হৈ যাব। চাওক এনেকৈ আঠা মাৰি কিনে জোখত কাটি ল'ব, আৰু এইটো জোখত কাটি লৈ কিনে এনেকৈ আঠা মাৰি লগাই দিব। ছাইডতো অকণমান ফেব্ৰিকুইক এনেকৈ লুকাই দিব। সেইটো ছাইডৰ দৰে এনেকৈ ইয়াতে আঠা লগাই কিনে এইটো ছাইডো এনেকৈ লুকাই দিব। চাওক দুয়োফালে লুকোৱা হৈ গ'ল। ধুনীয়াকৈ ছাইডটো এনেকৈ চাচি ল'ব। মাজত দিয়া লাঠিডাল এনেকৈ দিয়ে সেইখিনি আৰু এনেকৈ খাট কৰি ল'ব। ভিডিঅ'ত দেখুওৱা ধৰণে চাওক আগৰখিনি এনেকৈ জোঙা কৰি এনেকৈ অলপ খাট কৰি এনেকৈ কাটি দিব। চাওক ৰেডি হৈ গৈছে প্ৰায়। দেউতাই এবাৰ চাইছে আৰু বজাই কিনে এনেকৈ চাউণ্ডটো আহিবনে নাই, চাউণ্ডটো আহিছে কি নাই। চাওক গগনা ৰেডি, বনোৱা হৈ গ'ল। আপোনালোকে এনেকৈ বনাই চাব, বনাই কিনে বিহুৱতীবিলাকক গিফ্ট দিব ঢুলীয়াবোৰে। এয়া গগনা দুটা অকণমান ধুনীয়া কৰি দিছোঁ, বাৰ্নিছ কালাৰ মাৰি কিনে অকণমান ৰং কৰি দিছোঁ আৰু।